Hi guys, welcome back to my DK Blog 01 channel to সকলোকে স্বাগতম জনাই আজি আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি আমি গছ পুলি ৰোপণ কৰিব বিচাৰিছো এয়া হৈছে ৰাষ্ট্ৰীয় পল বুলি কয় যেটো আম গছটো মই লৈছো আৰু এয়া মুকেশেও আম গছ লৈছে আৰু এটো হৈছে মদুৰি গছ আৰু একেতে জমলাকুটি লগতে ঔটেঙা আৰু একেত লৈছে মানে এটো কি গছ বুলি কয় গমাৰি আৰু এয়া অলক গছ আমি এই গছ কিটা আজি ৰোপণ কৰিম আমাৰ বাৰীৰ চুকতে আমি আজি এটা মুকলি দৰাত এটো তুমি দই লোৱাছোন এই দৰাত আমি কি কৰিম এতিয়া গছ কিটা ৰুম চাওক আপোনালোকক পুনে পুনে লৈ যাব বিচাৰিছো ইয়াত এটা ৰুম ইয়াত প্ৰথমে আম গছ ৰুম আম গছ এয়া হৈছে আম গছ ইয়াতে ৰুম তুমি এটা কাম কৰ এটো এৰি কৰা ঘাট কানক राष्ट्रीय पलाम जय श्री राम राष्ट्रीय पलाम जय श्री राम ओके यार पे आमी आरम्भ करिसु बस ओके स्टॉप এইটো আছে মদুৰি গছ এয়া মদুৰি এৰি দিয়াচোন কেনেকৈ কমল নাজানো বুলি কোৱা এইটো হৈছে মদুৰি ওকে দিছ মদুৰি তাৰপিছত আহিলো নেক্সট অংক পয়া দে বাইতে একদম কিয়তে কদে বাইতে এইটো ঔটেঙা ঔটেঙা দ্বিতীয়তে इधर आ प्रथम आमी आम गछ रुलो जेतु राष्ट्रीय पल बुली कय गतिके आम गछटु प्रथम रुलो आम गछर पिছত आपनालोকক देखुৱাই আছো এয়া হৈছে মদুৰি গছ এয়া মদুৰি গছ ৰুলো এ দ্বিতীয়তে মদুৰি গছ তাৰপিছত তৃতীয়তে মই তামুল গছ পালো ই তামুল গছ ৰুব এই এখেতে তামুল গছ ৰুব তোমাৰ নামটো কৈ দিয়া কি আছিল নমস্কাৰ মোৰ নাম শ্ৰী বিশ্বেশ্বৰ কাৰ্ডং ই তামুল গছ ৰুব তাৰপিছত আমি তৃতীয়ত ৰুলো এইটো হৈছে ঔটেঙা গছ আমি ঔটেঙা ৰুলো এয়া দেখুৱালো আপোনালোকক ঔটেঙা তাৰপিছত চতুৰ্থতে এইটো হৈছে জমলাকুটি এই জমলাকুটি বুলি কয় এটো বেমাৰ আজাৰ হলে এটো দৰব
দৰৱ কৰিও হেৰি কাব পাৰি। গতিকে এইটো দৰৱৰ গছ, এয়া দৰৱৰ গছ ৰুলোঁ। তৃতীয়তে আমি এয়া অলক পুলি ৰুলোঁ। এয়া চাওক অলক, এইটো হৈছে অলক পুলি। গতিকে আমি কেইবাবিধো আমি আজি গছৰ পুলি ৰুলোঁ। এতিয়া তুমি তামোল গছটো ৰুবা ন? তামোল গছ ক'ত ৰুবা? ঘৰত ৰুবা ন? ঠিক আছে, বলক এতিয়া আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এই আমাৰ লগতে আমাৰ আলধিও আছে। তুমি কোৰটো ইয়াতে ৰাখা, ইয়াতে ৰাখক। এয়া হৈছে কচু, আমাৰ কচুবাৰী। হা, কচুবাৰী আমাৰ এই গছৰ বাৰী অলপ দেখুৱালোঁ আপোনালোকক। এয়া মই অলপ দেখুৱাই আছোঁ। এইটো হৈছে গছৰ বাৰী। এয়া চাওক, এয়া চাওক গছৰ বাৰী দেখুৱালোঁ। এয়া চাওক আমাৰ ঘৰৰ চাৰিওফালে এয়া গছৰ বাৰী আছে। এয়া দেখুৱালোঁ।